এয়া চাওক মুকুলধাৰ বৃষ্টিপাত স্বাগত আপোনাৰ সকলো ভালে কুশলে আছে ভালে কুশল থকাটো কামনা কৰিছোঁ হয় মুকুলধাৰ বৃষ্টিপাত গতিকে মোৰ কথাবোৰ হয়তো ইমান স্পষ্টকৈ অহা নাই তথাপিতো কওঁ শুনক আজি মই গৈ আছোঁ এক বিশেষ স্থানত প্ৰথমতে ফিলিং কৰি লওঁ কথাটো আধৰুৱা হৈ থাকিল হয় এতিয়া মই লৈ গৈ আছোঁ আপোনালোকক এক বিশেষ স্থানত কোকৰাঝাৰৰ পৰা 30 কিলোমিটাৰ নিলগত আছে চামঠাই বাৰী নামৰ এখন ঠাই সৰু ঠাই চিৰাং ডিষ্ট্ৰিক্টৰ অন্তৰ্গত বাথৌ ৰেজৰ্ট এক সুন্দৰ ৰেজৰ্ট বনি আছে অনগয়িং কনষ্ট্ৰাকশ্যন মাটিৰ পৰিমাণ 25 বা 26 বিঘা হ'ব পথাৰৰ মাজত 31 নং ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনৰ কাষতেই এক বিশাল কনষ্ট্ৰাকশ্যন চলি আছে সব ঠিক ঠাক থাকিলে অৰ্থাৎ এই লকডাউন যদি নোহোৱাহেঁতেন যোৱা বছৰে অপেনিং কৰাৰ কথা আছিল অৰ্থাৎ পূৰ্ণগতিৰ কাম আগবাঢ়ি গৈ আছে গতিকে 6 মাহ বা এবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু সেই দিনটোকে আমি বাট চাই আছোঁ কিয়নো সেই ঠাই হ'ব এক পৰিয়ালৰ কাৰণে উপভোগ্য ঠাই কাৰণ তাত আছে ৰেজৰ্ট থকা খোৱাৰ ব্যৱস্থা সুইমিং পুল দুটাকে এটা কমাৰ্চিয়েল আৰু আছে অপেন অপেৰা গেলেৰী আছে কি আছে বলকচোন তালৈকে গৈ দেখুৱাওঁ আৰু আপোনালোকে আজিৰ ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব গতিকে স্কিপ নকৰি যেন এণ্ডলৈকে চাই থাকে 1 hour later. So guys, আপোনালোক নেশ্যনেল হাইৱে 31C চিৰাং ডিষ্ট্ৰিক্টত এয়া চামঠাইবাৰী নামৰ ঠাইত অৱস্থিত বাথৌ ৰেজৰ্ট এয়া পাহাৰ বুলি নাভাবিব আপোনালোকে এয়া এটা স্তূপ হয় ইয়াত মাটি কিছুমান প্ৰিজাৰ্ভ কৰি ৰখা হৈছে আৰু এইবোৰ আৰ্ট ফিল্মৰ কাৰণে ব্যৱহাৰ কৰিব ভিতৰত চাওক সুন্দৰ গাৰ্ডেনিং আৰু এয়া হ'ল বাথৌ ৰেজৰ্টৰ মূল প্ৰৱেশদ্বাৰ অনগয়িং কনষ্ট্ৰাকশ্যন সৌ দূৰত চুইমিং পুল এক ধুনীয়া আৰ্হিত সুইমিং পুল এয়া নিৰ্মাণাধীন এয়া চাওক সুইমিং পুলৰ কাষে কাষে সুন্দৰ সুন্দৰ ৰেজৰ্ট 1 2 3 4 5 সৌৱা হ'ল মুখ্য তৰণ এয়া হ'ল ষ্টাফ কোৱাৰ্টাৰ আৰু পিছফালে এক্টিভিটি চ' ৰিয়েলি প্ৰাউড ফিল কৰিছোঁ আমাৰ কোকৰাঝাৰতো এই ধৰণৰ এটা 5 ষ্টাৰ একমোডেশ্যনৰ ৰেজৰ্ট হ'বলৈ গৈ আছে বিভিন্ন ধৰণৰ এক্টিভিটি আমি দূৰ দূৰণলৈ যোৱাৰ প্ৰয়োজনে নাই আৰু কিছুদিন পিছত হয়তো 6 মাহ এবছৰৰ ভিতৰত আমি ইয়াতে আনন্দ উপভোগ কৰিব পাৰিম স্পৰ্টছ এক্টিভিটি কৰিব পাৰিম ডাঙৰ ডাঙৰ মিটিংবোৰ ইয়াতে আমি অনুষ্ঠিত কৰিব পাৰিম গতিকে ইয়াতকৈ আৰু ভাল বতৰা নিশ্চয় নাই অতি শীঘ্ৰে ইয়াৰ অপেনিং হওক তাৰে কামনা কৰিলোঁ চ' এতিয়া নিৰ্মাণাধীন অৱস্থাত আপোনালোকক হয়তো ইমান ভাল নালাগিব যেতিয়া সম্পূৰ্ণ ৰংচঙীয়া হৈ উঠিব নিশ্চয় আপোনালোকক দেখুৱাম তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰিবই লাগিব মই লোভ সামৰিব নোৱাৰিলোঁ যিকোনো এটা কনষ্ট্ৰাকশ্যনত মই উঠিয়ে চাম পিছলৈ চোৱা হয়নে নহয় নাজানো বলকচোন আপোনালোকে দেখুৱাই দিম ইয়াত থাকিলে কেনেকুৱা লাগিব ইয়াৰ পৰা নাজাৰা কেনেকুৱা লাগে এয়া ওপৰলৈ মই উঠি গৈ আছোঁ চাওক ইয়াৰ পৰা অ' মাই গড কি ভিউ এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিছোঁ দুটা ডাঙৰ ডাঙৰ কোঠালি অ' মাই গড ইয়াৰ পৰা নাজাৰা চাওক এয়া বেলকনি এয়া চাওক নাজাৰা ইয়াৰ পৰা এক্টিভিটিবোৰ চাব পাৰি ইমানখিনি ভালকৈ নেদেখিলেও শুনিব পাৰি গম্বুজ আকৃতিৰ যেনিবা এটা এটা কেচলৰ ভিতৰত প্ৰৱেশ কৰা যেন লাগিল এয়া ৱাছৰুম মুঠতে সুন্দৰকৈ দুটা পৰিয়াল থাকিব পৰা সুন্দৰ বেলকনি মই পিছফালে আহিছোঁ পিছফালৰ পৰা ইয়াৰ নাজাৰা চাওক সেউজ ধাননি পথাৰ নিশ্চয় চকুৱে বিশ্ৰাম পাব গোটেইখিনি চাৰি জাৰি চাই এই ঠাই যিয়ে চিলেকশ্যন কৰিছে মই তেখেতক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত ধুনীয়া এয়া অনগয়িং কনষ্ট্ৰাকশ্যন বাথৌ ৰেজৰ্ট চাওক ইয়াৰ পৰা চুইমিং পুলৰ নাজাৰা সৌৱা সন্মুখত তৰণ এয়া হ'ল ষ্টাফ কোৱাৰ্টাৰ আৰু ইয়াৰ ৱালৰ কাষে কাষে চাওক ৰং বিৰংগী ফুল এতিয়া মই ওলাই গৈছোঁ নিশ্চয় সম্পূৰ্ণ হ'লে এদিন ইয়াত আহিবই লাগিব
এয়া হ'ল অপেন মঞ্চ বিভিন্ন ধৰণৰ এক্টিভিটিবোৰ হ'ব এয়া চাওক ইয়াত চাগে আৰ্টিষ্টসকল আহি জিৰণি কৰিব বিভিন্ন ধৰণৰ কলা কুশলীসকল আহিব বহা ঠাইত জিৰণি চৰাইব আৰু ইয়াতে এক্টিভিটি হ'ব আৰু চাওক সৌ দূৰত গেলিত বহি বহি মানুহ সকলোৱে উপভোগ কৰিব নহয়নে ধুনীয়া ঠাই হওক এইবোৰ ঠাই অতি সোনকালে ডেভেলপ হওক তাৰে কামনা কৰিলোঁ গোল ঘৰবোৰ দেখিলে মোৰ সঁচাই মন জোৰ পৰি যায় এয়া সেই তাহানি কালৰ ৰজা মহাৰজাৰ দিনত বনোৱা গম্বুজ আকৃতিৰ সঁচাই কি নান্দনিক ৰূপ এয়া চাওক ভিউ নিৰ্মাণাধীন অৱস্থাতে ইমান ধুনীয়া আৰু সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰ ৰূপ ৰঙে যে জাতিষ্কাৰ হ'ব সি ধুৰূপ সৌ দূৰত নিৰ্মাণাধীন চুইমিং পুল মই আজি তালৈকে যাব নোৱাৰিলোঁ কিয়নো ইয়াত এটা খাল আছে খালত পানী ভৰ্তি আছে পিছত যেতিয়া সম্পূৰ্ণ হ'ব নিশ্চয় দেখাম অলৰেডি ইয়াত বিভিন্ন ধৰণৰ গছ লতা ফল ফুল এইবোৰ আগতীয়াকৈ ৰোৱাৰ কাৰণে খুব ধুনীয়াভাৱে ইয়াত এটা চৰাইৰ বাঁহ আছে দেই মই অলপ মই ডিষ্টাৰ্ব কৰিব খোজা নাই এয়া চৰাইৰ বাঁহ মঞ্চৰ পৰা চাওক ইয়াৰ এটা দৃশ্যাৱলী কি সুন্দৰ কেতিয়াবা যদি আমি আৰ্টিষ্ট হিচাপে ইয়াত পাৰফৰ্ম কৰিব পাৰোঁ কিমান ভাল লাগিব নহয়নে অৱশ্যে সেয়া কল্পনাৰ গৰাহত খাম জোথা ৱেলকাম টু খাম জোথা নাঙ্গল জুংগল চ' গাইজ এইবোৰ হ'ল আমাৰ বড়ো ভাষাৰ ট্ৰেডিশ্যনেল নাম নাঙ্গল জুংগল মানেতো জানে আপোনালোকে নাঙ্গল জুংগল মই ডাংগুৰ সঁচাকৈ এই ধৰণৰ যেতিয়া অনুষ্ঠানবোৰ আমাৰ ইয়াত হৈ যায় এটা ঠাই তেতিয়াই মানদণ্ড বহুখিনি আগবাঢ়ি যায় নাচ গান এক্টিভিটিবোৰ উপভোগ কৰিব ইয়াত বহি বহি আৰু ইয়াৰ কাষত থকা দেখিছেনে অপেন কিছুমান ৰেষ্টুৰাঁ দৰ্শকৰ বহাৰ কাৰণে গেলেৰী আৰু এইবোৰ চাইডে চাইডে ধুনীয়া ধুনীয়া কিছুমান ফেমিলি ৰেষ্টুৰেণ্ট এয়া হ'ল অপেন ষ্টেজ বলকচোন এটা অপেন ৰেষ্টুৰেণ্ট আপোনালোকক লৈ যাওঁ এয়া চাওক ভিতৰত চোৱা মই দেখুৱাইছোঁ এইবোৰ ষ্ট'ৰ তাৰমানে ইয়াতে থাকিব দুখনকৈ টেবুল চেয়াৰ ফেমিলিসকল আহিব অৰ্ডাৰ কৰিব ইয়াত আৰু এই ষ্ট'ৰৰ পৰা প্ৰয়োজনীয় যিবোৰ খাদ্য সামগ্ৰী আছে সেইবোৰ তেওঁলোকে উলিয়াই বিতৰণ কৰিব চ' গাইজ আজি ভিডিঅ' ইমানটা অন্ত পেলালোঁ যদি ভাল লাগিছে চাৰকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যিসকল চেনেল নতুনকৈ আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব কিয়নো নতুন ভিডিঅ' নটিফিকেশ্যন তাতে পাব পুনৰাই নতুন ভিডিঅ' লগ কৰাৰ আশাৰে আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ টিল দেন টেক কেয়াৰ বাই বাই